ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আহি থকা নিৰ্বাচন বিটিচিৰ যিটো পৰিকৃত নিৰ্বাচন এই পৰিকৃত নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা কেনেকৈ অংশগ্ৰহণ কৰিব বা কেনেকৈ প্ৰতিষ্ঠা কৰিব? এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে বিটিএডিত হ'ব লগা আগন্তুক নিৰ্বাচনত 40টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু আমি নিশ্চিত যে এইবাৰ আমি চৰকাৰ আমাৰেই হ'ব বিটিচি আৰু আমি 21তকৈ অধিক সিটত আমি জিকিবলৈ সক্ষম হ'ম, যিটো আমি ইতিমধ্যে খবৰ পাইছোঁ। আৰু ইয়াৰ জনসাধাৰণে এইবাৰ বিচাৰিছে, বিভিন্নজনে আমাৰ লগত যোগাযোগ কৰি আছে আৰু সকলোৱে এইবাৰ আমি ইয়াত শক্তিশালীভাৱে অংশগ্ৰহণ কৰাটো বিচাৰিছে। সেয়েহে আমি শক্তিশালী প্ৰাৰ্থীক অৱতীৰ্ণ কৰা আৰু আমি যুঁজত অৱতীৰ্ণ হ'ম। হাগ্ৰামাৰ লগত যিটো মৃত্যুযুঁজ আছিলে সেইটো বিটিএডিত কেনে থাকিব? তেখেতৰ লগত আমাৰ ৰাজ্য চৰকাৰত আমাৰ মিত্ৰতা আছে, কেন্দ্ৰতো মিত্ৰতা আছে, এইটো বেলেগ বিষয়বস্তু। যেনেকৈ আমি পঞ্চায়ত নিৰ্বাচনত BPF হওক, AGP হওক, BJP সকলে অকলে খেলিছিলে, নিজাববীয়াকৈ কৰিছিলে, ঠিক তেনেধৰণে এইবাৰ এই নিৰ্বাচনটো আমি নিজাববীয়াকৈ হ'ব। স্যাৰ, ইলেকশ্যনৰ পিছত আপোনালোকৰ পোষ্ট পোল এলায়েন্স হোৱাৰ কোনো চান্স আছে নেকি? UPPL বা BPF যোনবিলাক মানে স্পেকুলেশ্যন ওলাইছে মানুহৰ মাজত? ৰিজাল্ট আহিল নহয় জানো, আৰু আমি আমাৰ কাৰণে সকলোৰে দুৱাৰ খোলা আছে। আমাৰ BPFৰ পৰা হাগ্ৰামা চালে কৈ আছে যে আৰু 3টা চিট বিজেপিৰ কাৰণে এৰি দিছে বুলি কৈ আছে, এইটো সম্ভৱ নেকি? সেইটো মই নাজানো, সময় উত্তৰ দিব। তেওঁলোকে ইতিমধ্যে 37টা ডিক্লেয়াৰ কৰিছে কেণ্ডিডেটত আৰু 3টা বিজেপিক ৰাখিছে ৰিজাৰ্ভেশ্যন বুলি কৈছে। সময় উত্তৰ দিব। স্যাৰ, আপোনালোকৰ কি মানে BPF আৰু বিজেপিৰ মাজত কিবা হাতত মিলিছে নেকি বাৰু? যে যিহেতু এটা হাগ্ৰামাই কৈ আছে যে আপোনালোকে 2000 একেলগে এলায়েন্স আছে, আকৌ আমি BTC দেখিছোঁ আপোনালোকৰ বিজেপিৰ ফালৰ পৰা 40খন আসনত খেলিব, হাগ্ৰামাই কৈ আছে যে আমাৰ ফালৰ পৰা 3খন বিজেপিক আসন দিয়া হ'ব নেকি? আমাৰ এতিয়াও আমি মিত্ৰতাত আছো। BPF, BJP, অগপ আমি মিত্ৰতাৰে আমি অসম চৰকাৰ চলাই আছো আৰু সৌখিদিনা বিশ্বজিৎ দৈবাৰীক আমি ৰাজ্যসভালৈ পঠিয়াইছো। গতিকে সেই স্তৰত আমাৰ মিত্ৰতা অটুট আছে, কিন্তু এই নিৰ্বাচনত আমাৰ কাৰো লগত মিত্ৰতা নাই। আমি এই নিৰ্বাচনত আমি অকলে অৱতীৰ্ণ হ'ম আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ম আৰু চৰকাৰ এইবাৰ BTCত বিজেপিৰ হ'ব। কেণ্ডিডেট লিষ্টটো কেতিয়া আউট কৰিব? আজি সন্ধিয়ালৈকে আপোনালোকে আমাৰ পাৰ্টিৰ সভাপতিয়ে ঘোষণা কৰে। স্যাৰ, আপোনালোকৰ সম্ভৱিত কিমানটা আসনত হ'ব লাগে জড়িত হ'ব লাগে? এতিয়ালৈকে আমি 40টাতে বিচাৰিছো, ৰাইজে যেনেকে 40টাতে বিচাৰিছো। ৰাইজে জনসাধাৰণে যি কৰে, জনসাধাৰণে ৰজা ৰাজনীতি, জনসাধাৰণে বিচাৰিছে আমি 40টা সমষ্টিত খেলা। তথাপি আপোনালোকে কিমানখন অনুমান কৰিছে বাৰু ছাৰ? কিমানখন মানে আসন লৈ যুক্ত? আমি 21তকৈ ওপৰত আসন, আমি যিটো আমাৰ ছাৰ্ভে ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত আমি 21তকৈ অধিক চিট আমি পাওঁ। খালিংদুৱাৰ সমষ্টিত আপুনি আজি বাহৰ পাতিছে, এই বাহৰ পাতাৰ সময়ত আপুনি খালিংদুৱাৰৰ যিটো বিজেপি কেণ্ডিডেট হ'ব তেওঁলোকৰ বিষয়ে আপুনি কিবা ক'ব? তেওঁৰ বিষয়ে মই আপোনাক কেনেকৈ ক'ম? যাৰ নাম দলে ক'ব আপোনালোকে গম পাব। আপোনালোকৰ BTCৰ কাৰণে কিমানজন অবজাৰ্ভাৰ পাৰ্টিয়ে অলৰেডি? 40টা সমষ্টি। ছাৰ, আপোনালোকে ধৰ আজি খালিংদুৱাৰ সমষ্টিত আহি আপোনালোকৰ বিজেপিৰ ঢৌটো কেনেকুৱা, কিমান মজবুত? বহুত জিকিব। আপোনাৰ যোৱা বৰ্তমান থকা যিগৰাকী আপোনাৰ MLC আছে তেওঁতো এইবাৰ নোৱাৰিব। বিজেপি প্ৰাৰ্থী বহু ভোটত জিকিব। মই শুনিছোঁ বিজেপিৰ যিখিনি কৰ্মকৰ্তা আছে বিজেপি যিহেতু এলায়েন্স আছিলে, এলায়েন্সৰ নামত তেওঁলোকে বিজেপি কৰ্মীবিলাকে BPFৰ মানুহবিলাকে বা কৰ্মীবিলাকে বিজেপিৰ যিকেইজন কৰ্মকৰ্তা তেওঁলোকক মানে প্ৰাইভেটৰ পৰা বঞ্চিত হোৱা বুলি ৰাইজে কয়, সেইটো সঁচা নে? সেই বিষয়ে মই নাজানো। আমি এটা অনুমান কৰিছোঁ, ঠিক তেনেকৈ ধৰি লওক এটা ষ্ট্ৰংলি বিজেপিৰ সকল ওলাই আহিছে বুলি অনুমান কৰিছোঁ, কাৰণ এই BTCত মানে আপোনালোকৰ যিমানখিনি মানুহ বিজেপি কৰ্মী আছে তেওঁলোকে ডিপ্ৰাইভ হোৱা বুলি এটা অনুভৱ কৰিছে। ছাৰ, আমি এটা ৰাষ্ট্ৰীয় দল, নিৰ্বাচন হওক বা নহওক আমাৰ সংগঠন অহৰহভাৱে কাম চলি থাকে। চৰকাৰ থাকিলেও চলি থাকে, চৰকাৰ নাথাকিলেও চলি থাকে। চৰকাৰ যেতিয়া অসমত নাছিল তেতিয়াও এই অঞ্চলত আমাৰ সংগঠন আছে।
আৰু আজি মজবুত স্থিতিত আছে। বহুতে আমাৰ কান্ধত বন্দুক থৈ মাৰি আছে, সেইটো বেলেগ বিষয়। এতিয়া BTC-বাসীৰ সমূহ ৰাইজক আপুনি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক এজন পৰ্যবেক্ষক হিচাপে আপুনি ৰাইজক কি ক'ব? ৰাইজলৈ আমাৰ আহ্বান যে আমাৰ ৰাষ্ট্ৰীয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব আৰু আমাৰ ৰাজ্যিকৰ নেতা অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল আৰু এক দুৰ্নীতিমুক্ত BTCত চৰকাৰ হ'ব গৈ আছে। স্যার যোৱাকালি গণসুৰক্ষা পাৰ্টীয়ে কৈছে যে বড়ো যি একৰ্ড হৈছিল তাক ৰিভিউ কৰাৰ দৰকাৰ আছে, কিয়নো ইয়াতে যি মেজৰিটি নন বড়ো পপুলেশ্যন আছে তেওঁলোকক কনফিডেন্সত লোৱা হোৱা নাছিল চুক্তিটো কৰাৰ সময়ত। ইয়াত কিবা ক'ব খুজিব নেকি আপুনি? কোন পাৰ্টিৰ কথা? গণসুৰক্ষা পাৰ্টি স্যার নৱকৰ্ণ। কোন পাৰ্টি? GSP হীৰা হীৰা তেওঁ কিবা দল খুলিছে? গণসুৰক্ষা পাৰ্টি গম পোৱা নাছিলো মই। তেওঁতো এজন ব্যক্তিৰে নচলে, তেওঁৰ আইডিঅলজি কি? এজন মানুহৰ আইডিঅলজি লাগিব নহয়। তেওঁ আইডিঅলজি কি, তেওঁ কি কৰিব, তেওঁৰ ৰোডমেপ কি? এতিয়া ৰাজনীতি কৰিবলৈ এইবিলাক কথা ৰাইজক জনাব লাগিব যে তেওঁৰ আইডিঅলজি কি, তেওঁৰ ৰোডমেপ কি। আমাৰ কথা হ'ল যে আমি এই অঞ্চলৰ শান্তি বিচাৰিছো আৰু আমাৰ নেতাসকলৰ নেতৃত্ব, মোদী ডাঙৰীয়া হওক, অমিত শ্বাহ ডাঙৰীয়া হওক, সৰ্বানন্দ সোণোৱাল হওক, হিমন্ত বিশ্ব শৰ্মা হওক, ৰঞ্জিত দাস ডাঙৰীয়া, সকলোৰে নেতৃত্বত এখন শান্তি চুক্তি স্বাক্ষৰ হৈছে, শান্তিলৈ ঘূৰি আহিছে। সেইটো আমাৰ বাবে এটা ডাঙৰ কথা আৰু আমি এই অঞ্চলত শান্তি অহা দিনকেইটাত বৰ্তি থকাটো বিচাৰোঁ। কোনোবাই যদি শান্তি বৰ্তি থকাটো নিবিচাৰে তেওঁলোকে তেনেকুৱা ধৰণৰ বক্তব্য ৰাখিব পাৰে আৰু জনসাধাৰণক শান্তি বিচাৰে। থ্যাংক ইউ স্যার।